বিটিআৰ প্ৰাইমাৰী টেট কোৱালিফাইড এছ'চিয়েশ্যনৰ ওদালগুৰি জিলা সমিতিৰ ফালৰ পৰা আজি আমি পোনপ্ৰথমে আজি এক সংবাদমেল অনুষ্ঠিত কৰিছোঁ। তো প্ৰথমতে মই আজি এই আমাৰ সংবাদমেলত অংশগ্ৰহণ কৰা সাংবাদিক বন্ধুবৰ্গলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া চাওক, আজিৰ পৰা প্ৰায় 30/4/2023 তাৰিখত বিটিআৰ চৰকাৰৰ 6th শিডিউল স্পেচিয়েল টেট অনুষ্ঠিত কৰিছিল আৰু সেই টেট পৰীক্ষাৰ ফলাফল আপোনাৰ 15/6/2023 তাৰিখত ঘোষণা কৰিলে আৰু ঘোষণা কৰাৰ পিছত বহুত দীঘলীয়া এটা সময় পাৰ কৰি পিনে বিভিন্ন ভেকুভাওনাৰ অন্তত মাৰ্কশ্বিট চাৰ্টিফিকেট যোৱা 2-এদিনৰ ভিতৰত দিয়া আৰম্ভ কৰিছে। তো যিয়ে নহওক, আমি অল বিটিআৰ প্ৰাইমাৰী টেট কোৱালিফাইড এছ'চিয়েশ্যনৰ ফালৰ পৰা প্ৰথমতে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰতে এটাই দাবী উত্থাপন কৰিছোঁ যে অতি কম সময়ৰ ভিতৰত আমাৰ এই টেট কোৱালিফাইড কেণ্ডিডেটসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। যে তেখেতে মানে চৰকাৰত অহাৰ আগত বিটিআৰ অঞ্চলত শৈক্ষিক দিশটো লৈ যে তেখেতে যি ধৰণৰ কোৱালিটি এডুকেশ্যনৰ কথা তেখেতে উত্থাপন কৰিছিল আৰু সেই কথাত বিটিআৰ অঞ্চলৰ ৰাইজ, সাধাৰণ শ্ৰেণীৰ ৰাইজ, শিক্ষিত যুৱক যুৱতীয়ে, নিবনুৱা যুৱক যুৱতীসকলে তেখেতৰ কথাত প্ৰতিয়ন গৈ তেখেতক চৰকাৰত লৈ আহিলে, ক্ষমতাত লৈ আহিলে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে তেখেতে অধিষ্ঠিত ক্ষমতাত পোৱাৰ পিছত তেখেতে সেই মানে ক্ষমতা অহাৰ আগৰ কথাখিনি তেখেতে পাহৰি গ'ল। তো আজি আমাৰ এই সংবাদমেলৰ জৰিয়তে প্ৰমোদ বড়ো ডাঙৰীয়াক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আপুনি যিখিনি কথা বিটিআৰ অঞ্চলৰ ৰাইজক আপুনি প্ৰতিশ্ৰুতি দিছিল, তো সেইখিনি কথা আপুনি পাহৰি নাযাব। আপুনি এই বৃহত্তৰ বিটিআৰ অঞ্চলত যে প্ৰাইমাৰী স্কুল যিখিনি আছে, সেই স্কুলৰ যিখিনি শৈক্ষিক পৰ্যায়, সেই শৈক্ষিক পৰ্যায়টো আজিৰ দিনত যি পতৌজনক অৱস্থা গৈ পাইছে, তো সেই ক্ষেত্ৰত আপুনি যি বলিষ্ঠ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে শিক্ষাৰ মানে নৱজাগৰণৰ সৃষ্টি কৰিব, শিক্ষাক বিশ্বৰ দৰবাৰত আপুনি বিটিআৰ অঞ্চলৰ যি শৈক্ষিক অৱস্থা সেইটো আগুৱাই লৈ যাব, তো সেনেকুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি শৈক্ষিক দিশৰ পৰা যি অৱস্থা চলি আছে তাৰ আপুনি মনোযোগ বা আপুনি দৃষ্টি আকৰ্ষণ কৰা আমি দেখিবলৈ পোৱা নাই। কিয়নো যিখিনি আমাৰ বিটিআৰ অঞ্চলত যিখিনি টেট কোৱালিফাইড যিসকল প্ৰাৰ্থী আছে, সেই প্ৰাৰ্থীসকল প্ৰায় অলমষ্ট আপোনাৰ 19,000 কেণ্ডিডেট বৰ্তমান বিটিআৰ অঞ্চলত আপোনাৰ টেট কোৱালিফাইড হৈ বহি আছে। তো সেইখিনি ব্যক্তিক অতি সোনকালে এই শিক্ষকৰ পদত নিযুক্তি দি যে শিক্ষাৰ যি কোৱালিটি এডুকেশ্যনৰ কথা আপুনি কৈছিল, সেই বস্তুটো সেই পৰ্যায়টো আপুনি মানে ফলপ্ৰসূ কৰাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লওক, অন্যথাই কিন্তু আপুনি তাৰ ফল ভুগিব লাগিব। তো ইয়াৰ সমান্তৰালকেই যে মানে প্ৰমোদ বড়ো ডাঙৰীয়াই আৰু এটা বিষয়ত আমি দেখিবলৈ পাইছোঁ যে 99ৰ যিখিনি শিক্ষক আছিল, সেই বিষয়টো লৈ যে তেখেতে যি তৎপৰতা দেখিবলৈ পাইছোঁ, আমি কোৱা নাই যে তেখেতসকলক নিযুক্তি দিব নালাগে, তেখেতসকলকো নিযুক্তি প্ৰদান কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু সেই বিষয়টোত সমান্তৰালভাৱে আমাৰ যিখিনি ফ্ৰেছ কেণ্ডিডেট আছে টেট কোৱালিফাইড, যিটো নেকি NCERT নৰ্মছ মানে ফ'ল' কৰি যিসকল মানে শিক্ষকৰ যোগ্যতা অৰ্জন কৰিছে, তো ফাৰ্ষ্ট প্ৰায়ৰিটি সেই ব্যক্তিসকলক দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে অক্টোবৰ মাহৰ ভিতৰত 2023 বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ এই ব্যক্তিসকলক আপুনি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক, অন্যথাই কিন্তু আমি টেট কোৱালিফাইড যিখিনি প্ৰাৰ্থী আছে, সেই প্ৰাৰ্থীসকলে কিন্তু এক গণতান্ত্ৰিক এলানি কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ব আৰু তাৰ কাৰণে সম্পূৰ্ণ কিন্তু দায়ী বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া হ'ব লাগিব। তো যিয়ে নহওক, ইয়াৰ সমান্তৰালভাৱে আমি এই বিষয়টো লৈ যেতিয়া নেকি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত আমি নিযুক্তিৰ দাবী উত্থাপন কৰি আহিছোঁ, তেখেতে ইতিমধ্যে বিভিন্ন ধৰণৰ ভেকুভাওনা কৰিবলৈ আমাৰ দৃষ্টিগোচৰ হৈছে। তেখেতে বাৰম্বাৰ এটা কথাই দাবী উত্থাপন কৰিছে, SIU এপ্ৰুভেল পোৱা নাই। তো তেখেতে বিটিআৰ চৰকাৰত অহাৰ আগত তেখেতে মানে বাৰম্বাৰ যে বিটিআৰ অঞ্চলত 1200 ভেকেণ্ট পোষ্টৰ এগেইনষ্টত SIU এপ্ৰুভেলৰ কাৰণে অসম চৰকাৰলৈ তেখেতে মানে প্ৰেৰণ কৰিছে বুলি তেখেতে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে এই কথাখিনি বিটিআৰ অঞ্চলত তেখেতে মিডিয়াৰ জৰিয়তে তেখেতে প্ৰকাশ কৰিছিল। কিন্তু আজিৰ দিনত মানে যিখিনি 1200 মানে পোষ্ট আছে, সেই পোষ্টৰ কথাটো তেখেতে নিমাত হৈ আছে কিয়?
তাতে আমি তেখেতক প্ৰশ্ন উত্থাপন কৰিছোঁ যে সেই বিষয়টো আজিৰ দিনত সেই মানে SIU এপ্ৰুভেলৰ ষ্টেটাছটো তাৰ আপডেটটো কি অৱস্থাত আছে আজিলৈকে অসম চৰকাৰ তথা BTR চৰকাৰ কিয় মানে উচ্চ কৰি মানে এটা মানে হাইডেনৰ ভিতৰত ৰাখিছে সেইটো ৰাজহুৱা কৰা নাই কিয় সেই বস্তুটো অতি সোনকালে ৰাজহুৱা কৰি তেখেতক অনতিপলমে আমাৰ অল BTR টেট কোৱালিফাইড এছ'চিয়েশ্যনৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যে অতি কম সময়ৰ ভিতৰত এই ব্যক্তিসকলক টেট কোৱালিফাইড কেণ্ডিডেটসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে এতিয়া চাওক মানে যিখিনি আমি এই বিষয়টো লৈ যোৱা কেইদিনমান আগত আমি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক সেই সংক্ৰান্তত তেখেতক আমি আমাৰ ফালৰ পৰা আমি তেখেতক প্ৰশ্ন উত্থাপন কৰিছিলোঁ তো তেখেতে ইতিমধ্যে সেই বিষয়টোক তেখেতে মানে কি কয় মানে সম্পূৰ্ণভাৱে মিছা বুলি তেখেতে কৈছে যে এজন বা দুজন যদি কোনোবা ছাত্ৰ ছাত্ৰী আছে তো তেনেকুৱা বিদ্যালয়সমূহৰ কথাহে তেখেতে কৈছে তো সেই ক্ষেত্ৰত আমি এটা কথাই দাবী উত্থাপন কৰিম চৰকাৰ পক্ষক যে বিদ্যালয় মানে বিলুপ্তিকৰণ নহয় যে দেশখন ৰাজ্যখন যদি আগবাঢ়ি মানে আগুৱাই যাওয়াৰ মানে কিয় সপোন চৰকাৰে দেখিছে তেতিয়াহ'লে সৰ্বতোপ্ৰকাৰ বিভিন্ন গাঁৱে ভূঞে মানে বৰাক ব্ৰহ্মপুত্ৰ যিমান অঞ্চল আছে সকলো অঞ্চলতে শিক্ষাৰ মানে সৃষ্টি কৰিব লাগিব শিক্ষাক কেনেকৈ আগুৱাই লৈ যাব তাৰ ব্যৱস্থা কৰিব লাগে তো সেই ক্ষেত্ৰত এটা বস্তু আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান মানে অসম চৰকাৰ তথা BTR চৰকাৰে যি শিক্ষাৰ ক্ষেত্ৰত যি ধৰণৰ এটা ভূমিকা লৈছে সেইটো সম্পূৰ্ণভাৱে বিচলিত মানে ব্যৱস্থা লোৱা আমাৰ দৃষ্টিগোচৰ হৈছে তো সেই ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ মানদণ্ডটো কেতিয়াও আগবাঢ়ি যোৱাৰ আমি কোনো ধৰণৰ ৰাস্তা আমি দেখিবলৈ পোৱা নাই কাৰণ যিটো স্কুলত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ ব্যৱস্থা কম মানে এনৰোলমেণ্ট কম হৈ আছে এইটো চাওক এইটো সম্পূৰ্ণ বৰ্তমান চৰকাৰৰ ব্যৰ্থতা আজিৰ দিনত যিখিনি আপোনালোকে যদি মানে ডৰ টু ডৰ বিদ্যালয় যিমানখিনি আমাৰ বিদ্যালয় আছে আপোনালোকে যদি আমি আপোনালোকক আহ্বান জনাইছোঁ প্ৰয়োজন সাপেক্ষে আপোনালোকে সাংবাদিক বন্ধুবৰ্গসকল যদি আপোনালোকে বিদ্যালয়সমূহ আপোনালোকৰ গাঁৱত মানে যিখিনি ভিতৰুৱা গাঁও অঞ্চলৰ যিখিনি বিদ্যালয় আছে নগৰ অঞ্চলৰ যিখিনি বিদ্যালয় আছে আপোনালোকে সকলো বিদ্যালয় আপোনালোকে যদি এটা আপোনাৰ মানে তদন্ত চলায় তেতিয়া আপোনালোকে মানে আপোনাৰ চকু কপালত উঠি পৰিব কিয়নো আমি নিজে দেখিবলৈ পাইছোঁ যে আমাৰ যিখিনি মানে অঞ্চল আছে সেই অঞ্চলত আপোনাৰ 250 to 300 200 100 এবভ এনৰোলমেণ্টত এজন শিক্ষকৰ দ্বাৰা পাঠদান কাৰ্যসূচী এতিয়ালৈকে পৰিচালনা কৰা হৈ আছে পাঠদান কাৰ্য চলাই থকা হৈছে তো সেই ক্ষেত্ৰত এই যে ইতিমধ্যে বিদ্যালয় বিলুপ্তিকৰণৰ যিটো প্ৰসংগ ঠিক তেনেকৈ হৈছে তো এই ক্ষেত্ৰত আপোনাৰ BTR অঞ্চলত ইতিমধ্যে অলমোষ্ট আপোনাৰ 19,000 টেট কোৱালিফাইড কেণ্ডিডেট আছে তো এই টেট কোৱালিফাইড কেণ্ডিডেটসকলক যদি চৰকাৰে একাধিক্ৰমে যোগ্যতা ভিত্তিক সেই টেট কোৱালিফাইড কেণ্ডিডেটক যদি শিক্ষকৰ পদত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন তেতিয়াহ'লে কিন্তু সেই শিক্ষাৰ যিটো নেকি আপোনাৰ দুৰৱস্থা সেইটো কিন্তু আমাৰ ইয়াত নাথাকে দূৰ হৈ গ'লেহেঁতেন কিন্তু চৰকাৰৰ সম্পূৰ্ণ ব্যৰ্থতা আৰু সম্পূৰ্ণ গাফিলতিৰ কাৰণে চৰকাৰে শিক্ষা বিভাগটোতকৈ অন্য বিভাগত তেখেতসকলে যিখিনি মানে নজৰ দিছে তাৰ 10% কিন্তু শিক্ষাৰ বিভাগটোত তেখেতসকলে গুৰুত্ব দিয়া নাই কিন্তু চৰকাৰে যি চমক আৰু যি ঝিলিকৰ সৃষ্টি কৰিছিল যি চমকৰ সৃষ্টি কৰিছিল সেইটো কিন্তু একমাত্ৰ শিক্ষাৰ জৰিয়তে কৰিছিল যে শিক্ষা কোৱালিটি এডুকেশ্যন বিভিন্ন সভাই সমিতিয়ে কোৱালিটি এডুকেশ্যনৰ কথা তেখেতসকলে শ্লোগান দিছিল তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল আৰু নৱপ্ৰজন্মৰ শিক্ষিত যুৱক যুৱতীসকলে শিক্ষাৰ প্ৰতি আকৃষ্ট হৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেই প্ৰতিশ্ৰুতিত আকৃষ্ট হৈ প্ৰমোদ বড়ো চৰকাৰক ক্ষমতাত লৈ আহিছিল কিন্তু গোটেইখিনিত আপোনাৰ মানে মৰিচিকাৰ দৰে হৈ ৰ'ল যে সেই আশা আৰু প্ৰতিশ্ৰুতি আৰু সেই সপোন হৈয়ে ৰ'ল কিন্তু বাস্তৱত সেয়া প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা নগ'ল আমি অল BTR প্ৰাইমাৰী টেট কোৱালিফাইড এছ'চিয়েশ্যনৰ পৰা ইতিমধ্যে এটা কথা আমি স্পষ্ট কৰিছোঁ আৰু আজিৰ সংবাদমেলৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি সেই কথাটো স্পষ্ট কৰিব দিব বিচাৰিছোঁ যে আগষ্ট ইয়াৰ অক্টোবৰ মাহৰ ভিতৰত যদি টেট কোৱালিফাইড কেণ্ডিডেটসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে ইয়াৰ বিকল্প হিচাপে আমাৰ মানে টেট কোৱালিফাইড কেণ্ডিডেটসকলে এলানি কাৰ্যসূচী আমি ঘোষণা কৰিম যে ধাৰাবাহিকভাৱে আমাৰ গণতান্ত্ৰিক আৰু আন্দোলন কাৰ্যসূচীয়ে আগবাঢ়ি গৈ থাকিব তাৰ কাৰণে যদি কোনো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বা কোনো ধৰণৰ অপ্ৰীতিকৰ চিটুৱেশ্যন সৃষ্টি হয় তাৰ কাৰণে সম্পূৰ্ণভাৱে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই জগৰীয়া
ডাঙৰীয়া হ'ব যে ইয়াৰ উপৰিও যদি এই অক্টোবৰ মাহৰ ভিতৰত যদি শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰে তো আমি সকলোৱে ব্ৰহ্মপুত্ৰ নদীত আত্মজান দিয়াৰ কাৰণে আমি এক সিদ্ধান্ত ল'বৰ কাৰণে আমি বাধ্য হ'ম আৰু যাৰ কাৰণে যে ভাৰতৰ বিশ্বৰ ইতিহাসত এক কলা ইতিহাস হিচাপে লিপিবদ্ধ হ'ব যে বিটিআৰ অঞ্চলত বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই যে শিক্ষাৰ ক্ষেত্ৰত চৰম অৱহেলা আৰু গাফিলতি কৰাৰ ফলত যে বিভিন্ন উদীয়মান যুৱক যুৱতী তথা শিক্ষকসকলৰ জীৱনক লৈ তেখেতে খেলা কৰাৰ কাৰণে এটা বৃহৎ ধ্বংসলীলাৰ সৃষ্টি হৈছিল সেয়া ভাৰতীয় ইতিহাসত এক কলা ইতিহাস হিচাপে লিপিবদ্ধ হৈ থাকিব।